বৰ্তমান শিক্ষা বিভাগ ফালৰ পৰা বহুত কেইটা পোষ্ট মুকলি হৈছে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ দুটাৰো বেলেগ নটিফিকেশ্যন ওলাইছে কোনটো বিভাগত কিমানটা পোষ্ট ওলাইছে আৰু এজ লিমিট কিমান লাগিব সকলোবোৰ তথ্য এইটো ভিডিঅ'ৰ জৰিয়তে জনাই আছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব আৰু যদি আমাৰ চেনেল প্ৰথমবাৰৰ বাবে আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্ৰথম পোষ্টটো হৈছে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ ইয়াৰ বাবে ওলাইছে 1487টা পোষ্ট ওলাইছে ইয়াৰে ভিতৰত গভৰ্ণমেণ্ট ছেকেণ্ডাৰী স্কুলৰ কাৰণে 102টা পোষ্ট ওলাইছে আৰু প্ৰভিন্সিয়েলাইজ ছেকেণ্ডাৰী স্কুলৰ কাৰণে 1385টা পোষ্ট ওলাইছে আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনাৰ পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব লগতে 50% মাৰ্ক থাকিব লাগিব আৰু লগতে আপোনাৰ BEd থাকিব লাগিব আৰু ইয়াৰ আপোনাৰ স্যালাৰি হৈছে 22,000ৰ পৰা 97,000 লৈকে থাকিব লগতে গ্ৰেড পে ইনক্লুডিং থাকিব 2 নম্বৰ পোষ্টটো হৈছে গ্ৰেজুৱেট টিচাৰ সকলৰ বাবে ইয়াৰ বাবে পোষ্ট আছে আপোনাৰ 8230টা পোষ্ট আছে ইয়াৰে ভিতৰত গভৰ্ণমেণ্ট ছেকেণ্ডাৰী স্কুলৰ কাৰণে আছে 226টা পোষ্ট আৰু প্ৰভিন্সিয়েলাইজ ছেকেণ্ডাৰী স্কুলৰ কাৰণে আছে 8004টা পোষ্ট ইয়াৰ ভিতৰত আপোনালোকৰ ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট থাকিব লাগিব যিকোনো ষ্ট্ৰীমৰ হ'লেও চলিব আৰ্টছ কমাৰ্চ সায়েন্স যিকোনো হ'লেও চলিব কিন্তু আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব লগতে আপোনাৰ BEd থাকিব লাগিব তেতিয়াহে আপুনি চাকৰিটো এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকৰ স্যালাৰি হৈছে 14,000ৰ পৰা 70,000ৰ ভিতৰত থাকিব লগতে গ্ৰেড পেটো ইনক্লুড কৰা হ'ব আৰু নেক্সট আছে আপোনালোকৰ এজ লিমিট আপোনাৰ পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ সকলোৰ বাবে এজ লিমিট সেমে থাকিব 21ৰ পৰা 38 বছৰৰ ভিতৰত আপোনালোকে এইটো পোষ্ট এপ্লাই কৰিব পাৰিব লগতে বেলেগ কাষ্টৰ বেলেগ ৰিলেক্সেশ্যন দিয়া হৈছে OBC আৰু MOBCৰ কাৰণে আপোনাৰ 3 বছৰৰ ৰিলেক্সেশ্যন দিয়া হৈছে SCৰ কাৰণে 5 বছৰ দিয়া হৈছে ST প্লেইনছৰ কাৰণে আৰু ST হিলছৰ কাৰণে 5 বছৰ দিয়া হৈছে আৰু PWBDৰ কাৰণে দিয়া হৈছে আপোনাৰ 10 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে আৰু এক্স সাৰ্ভিসমেন সকলৰ কাৰণে 2 বছৰ SC ৰিলেক্সেশ্যন দিয়া হৈছে আৰু এটা ইম্পৰ্টেণ্ট কথা জনে যি মিডিয়ামত এপ্লাই কৰিম বুলি ভাবিছে যদি আসামিজ মিডিয়ামত এপ্লাই কৰিম বুলি ভাবিছে আসামিজ মিডিয়ামৰ স্কুলত যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেনে আপুনি আপোনাৰ ক্লাছ 10 লৈকে আপোনাৰ আসামিজ সাবজেক্টটো থাকিব লাগিব যদি বেংগলী মিডিয়ামত আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেনে হলে ক্লাছ 10 লৈকে আপোনাৰ বেংগলী সাবজেক্টটো থাকিব লাগিব ঠিক তেনেদৰে হিন্দী মিডিয়ামৰটো হিন্দী মিডিয়াম থাকিব লাগিব ক্লাছ 10 লৈকে আৰু বড়ো মিডিয়াম হলে আপোনাৰ বড়ো সাবজেক্ট আপোনাৰ ক্লাছ 10 লৈকে থাকিব লাগিব আৰু ইংলিশ মিডিয়াম হলে আপোনাৰ ইংলিশ সাবজেক্টটো ক্লাছ 10 লৈকে থাকিব লাগিব এটো কম্পালসৰি তেতিয়াহে আপুনি এপ্লাই কৰিবৰ কাৰণে এলিজিবিলিটি হ'ব আৰু নেক্সট হৈছে আপোনালোকৰ এপ্লিকেশ্যন ফিজ সকলো কেটেগৰীৰ কাৰণে এপ্লিকেশ্যন ফিজ বেলেগ দিয়া হৈছে আনৰিজাৰ্ভ সকলৰ বাবে 500 টকা আৰু বাকি MOBC আৰু OBCৰ কাৰণে 350 টকা আৰু ST হিলছ আৰু ST প্লেইনছৰ কাৰণে 350 টকা আৰু SC আৰু PWD বা আদাৰ্ছ সকলৰ কাৰণে 350 টকাকৈ লোৱা হ'ব আৰু আপোনালোকৰ এই পেমেন্টটো অনলাইন থ্ৰু দি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা UPI দ্বাৰা পেমেন্ট কৰিব পাৰিব আৰু নেক্সট আপোনালোকৰ হৈছে ডকুমেন্টস এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কি ডকুমেন্টস প্ৰয়োজন হ'ব এক নম্বৰ হৈছে আপোনালোকৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব 2 নম্বৰ সিগনেচাৰ লাগিব এপ্লিকাণ্টজনৰ সিগনেচাৰ লাগিব 3 নম্বৰ এজ প্ৰুফ লাগিব এজ প্ৰুফৰ কাৰণে আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট নহলে SSLC এডমিট কাৰ্ডখন চলিব আৰু 4 নম্বৰ অল এডুকেশ্যন সাৰ্টিফিকেট আৰু মাৰ্কশিট বুল লাগিব 5 নম্বৰ হাই স্কুল টেট সাৰ্টিফিকেট আৰু মাৰ্কশিট লাগিব 6 নম্বৰ BEd সাৰ্টিফিকেট আৰু মাৰ্কশিট লাগিব 7 নম্বৰ কাষ্ট সাৰ্টিফিকেট আপোনালোকৰ কোনটো কেটেগৰীৰ হয় কাষ্ট সাৰ্টিফিকেট লাগিব আৰু 8 নম্বৰ যদি আপুনি PWBD কেটেগৰী হয় তেনে হলে PWBD কেটেগৰী সাৰ্টিফিকেট প্ৰয়োজন হ'ব আৰু 9 নম্বৰ যদি আপোনাৰ NCC সাৰ্টিফিকেট আছে তেনে হলে অনলি B আৰু C সাৰ্টিফিকেটখনহে কাম কৰিব যদি আপোনাৰ স্পৰ্টছ সাৰ্টিফিকেট আছে তেনে হলে আপুনি দিব পাৰে আৰু হৈছে আপোনাৰ 10 নম্বৰ যদি আপোনাৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে যিকোনো ধৰণৰ স্কুলৰ টিচিং কৰা 15 বছৰতকৈ যদি বেছি হাই সেকেন্ডাৰী স্কুল বা হাই স্কুলৰ যদি টিচিং কৰা আপোনাৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে তেনে হলে দিব পাৰিব 11 নম্বৰ যোনে এক্স সাৰ্ভিসমেন কেটেগৰীৰ পৰা তেওঁলোকৰ কাৰণে এক্স সাৰ্ভিসমেনৰ সাৰ্টিফিকেটখন প্ৰয়োজন হ'ব আৰু ইয়াৰ এপ্লিকেশ্যন 21 অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰু 15 নৱেম্বৰ লৈকে থাকিব আৰু এই এক্সামটো টোটাল 140 মাৰ্কছৰ হ'ব আৰু ইয়াতে 4টা সাবজেক্ট থাকিব প্ৰথম সাবজেক্ট হৈছে পেডাগোগি ইয়াৰ 50 মাৰ্কছ থাকিব আৰু এবাউট আসাম এণ্ড ইটস পিপল ইয়াৰ পৰা 50 মাৰ্কছ থাকিব আৰু জেনাৰেলি ইংলিছ ইয়াৰ পৰা 30 মাৰ্কছ থাকিব আৰু জেনাৰেলি ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰৰ পৰা 10 মাৰ্ক থাকিব আৰু টোটাল আপোনাৰ 140 মাৰ্কছ থাকিব আৰু সকলোবোৰ ভ্যাকেন্সিৰ পোষ্টৰ কাৰণে কোৱেশ্চন পেপাৰ সেম একে থাকিব আৰু যদি ভিডিওটো ভাল লাগিলে তেনে ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি